আম্মা আজি মোৰ লগৰটোৱে আমাৰ ঘৰতে ইফতাৰ কৰিব আহা আহা খোৱা নাই যে খোৱা আকৌ খোৱা খোৱা আজান দিলে ন এতিয়া খাব পাৰি আন্টি আজান দিয়া নাছিলে মোক ফোনটোহে বাজিছিলে মধুমালা বহুদিনৰ পৰা তোমাক কথা এটি কম বুলি ভাবি আছিলো কও নেকি নিশ্চয় কওক তুমি মোৰ মই আপোনাৰ তুমি মোৰ মই আপোনাৰ তুমি মোৰ হৃদয় চুৰ কৰিলা দুখীয়া হ'ব পাৰো ৰমেন কিন্তু চুৰ নহয় ছাৰে ফোন কৰিছে ছাৰ কাম কিমান কমপ্লিট হৈছে ছাৰ আমি তিনিটা কামতে বহি আছো ছাৰ্ভাৰ ডাউন হৈ আছে যে আমি ফাইলখন দিয়াচোন বহুত ইম্পৰ্টেণ্ট ডিল হয় আজি ৰাতিৰ ভিতৰত কমপ্লিট কৰা কামখিনি হৈ যাব ছাৰ আজি মোৰ ইমান গা বেয়া নোহোৱাৰ মই নিজেই কৰিলো হয় এইবাৰ ইলেকশ্যনত আপোনালোকে মোক ভোট দিয়ক আৰু আপোনালোকৰ গাঁওখন আগুৱাই লৈ যোৱা দায়িত্বটো মোৰ কওক কি সমস্যা আছে ছাৰ সমস্যা বেছি নাই দুটাহে এটা হ'ল আমাৰ গাঁৱত ভাল স্কুল এখন নাই ৰ'ব চৌধুৰী এই মোৰ নিজৰ সমষ্টিৰ গাঁওখনত ভাল স্কুল এখন কিয় নাই সোনকালে ব্যৱস্থা কৰক আৰু এটা কি সমস্যা আছে লগতে কৈ দিয়ক আৰে নিশ্চিন্তভাৱে কওক আৰু ছাৰ আমাৰ গাঁৱৰ দূৰ দূৰণিলৈকে কোনো মোবাইলৰ নেটৱৰ্কেই নাপায় নাটক কৰিলে মঞ্চত কৰিব লাগে গাঁৱে গাঁৱে ঘূৰি নুফুৰিলেও হ'ব এইটো পুহিবা নেকি এইটোৱে মোৰ নতুন বেপাৰ কেনেকুৱা বেপাৰ এইফালে আহা এতিয়া এই মুৰ্গীজনীয়ে কণী পাৰিব তাৰে কেইটামান বিক্ৰী কৰিম আৰু কেইটামান থৈ দিম পোৱালি জন্ম হবলৈ আৰু সেই পোৱালিবোৰ যেতিয়া ডাঙৰ হ'ব তেতিয়া তেহেঁতিও কণী পাৰিব তেনেকেই আৰম্ভ হ'ব মোৰ কণীৰ বেপাৰ প্ৰথম মই লোকেলতে বিক্ৰী কৰিম আৰু একবাৰ মোৰ কণীৰ সোৱাদ পোৱাৰ পাছতে বেপাৰটো বাঢ়ি আহিব আৰু মই কাৰ্টনে বিক্ৰী কৰিম বহুত পইচা ঘটাৰ পাছত নিজলে এখন গাড়ী ল'ম বিয়া পাতিম নতুন ঘৰ বনাম আৰু এদিন আমেৰিকাৰ ৰাষ্ট্ৰপতিক গিফ্ট হিচাপে মোৰ কণী দিম ঐ ভাত খাবলৈ হ'ল ব'লা খাই পাতিম আজি মাংস বনালা নেকি তইচোন আজি লৈ আহিছিলি দেউতাই বাছি দিলে আৰু মই মছলা দি বনাই থৈছো দেউতা আপুনি ক'ত গৈছিলে গাধা মাৰে ধনিয়া আনিবলৈ কৈছিলে এই পদুনা লৈ আহিলি এতিয়া আকৌ মই গৈ ধনিয়া আনিবলগীয়া হৈছে দেউতা মই চিনি নাপালো ভাল কামত ঠাণ্ডা থাকিলেহে এয়া লোৱা কি হ'ল ধুনীয়া নহয় এইখিনি বাবৰিহে ভাল কামত ঠাণ্ডা থাকিলেহে হে ভগৱান পাছ হোৱা ব্যৱস্থাটো কৰি থৈছো বছ খগেন ছাৰ নপৰিলেই হ'ল আমাৰ খগেন ছাৰ পৰিলে যোনে যোনে নকলা নিছ তহঁতৰ আজি শেষ দিন আৰম্ভ কৰ নকলো আহিছ নহয় ছাৰ সময়টোহে চাইছিলো আৰম্ভ হওঁতে সময় চালিয়েই প্লেন এ ফেইল বুলি ৰবৰডাল লেচোন কলমে লিখি ৰাবাৰে কি মহাৰ সেইটোতো হয় চব প্লেনিং চেছ লাষ্ট এটাই চান্স আছে সৌৰভ নকলখন দে এতিয়া দিব নোৱাৰো চাৰে দেখি আৰে চাইড দি দে না কোনো নেদেখে এইখন কি বেটা কোৱা তুমি মোক সদায় কিয় স্কুলত থবলৈ যোৱা বাকীবোৰকতো মাকেহে থবলৈ যায় আৰে বাকীবোৰক মাকহঁতে থবলৈ যায় কাৰণেতো মই তোমাক থবলৈ যাওঁ দেউতা মায়ে কিবা ক'ব নেকি মেডাম ই আকৌ নকল কৰি থাকোতে ধৰা পৰিলে ঐ ইমান বছৰৰ পৰা ফেইল কৰি একেটা ক্লাছতে পঢ়ি আছ লাজ নালাগে মেডাম আপুনিওতো ইমান বছৰৰ পৰা একেটা ক্লাছতে পঢ়াই আছে আপোনাৰ লাজ নালাগেনে কালি ৰাতি ক'ত আছিলি পৰীক্ষা আহি আছিলে যে গ্ৰুপ ষ্টাডি কৰিবলৈ গৈছিলো দেউতা নিচা ফটাই নাই মানে কিয় কি হ'ল মূৰ্খ চাকৰি কৰ তই 4 বছৰ হ'ল নতুন বছৰৰ প্ৰথমটো বটল দে তোৰ অলপো বেয়া নালাগিল যি নহয় দিনটো মই তোৰ বাবে কষ্ট কৰিছো আৰু তই এতিয়া লগৰ বিলাক আনি মদৰ বটল খুলিছ যা ইয়াৰ পৰা আঁতৰি যা চুতীয়া পাৰ্টিটো আজি আমাৰ ঘৰতে হ'ব বৰুৱাক লৈ সোনকালে গুচি আহক
তোৰ ইমান সাহস যে তই মোৰ ছোৱালীক ভাল পাওঁ এইখন ল 10 লাখ টকাৰ চেক আৰু ইয়াৰ পৰা দেউতা ৰমেন এনেকুৱা ল'ৰা নহয় যে সাধাৰণ 10 লাখ অ ৰোমন বেটা অ' খুৰী মাক তোমাৰ কমপ্লেইন এটা দিওঁ বুলি আহিলো মাটো খুৰী বজাৰলৈ ওলাই গ'ল ই মা ঘৰত নাই যদি চাহ একাপেকে বনাই আনা এই কাপ ল চাহকাপ খোৱা দেখি কুকুৰটোৱে কিয় ইমান ভুকিছে কুকুৰটোৱে নিজৰ পানী খোৱা কাপটো চিনি পাইছে যে